Hey guys, welcome back to my YouTube channel. বহুত দিন ভিডিও দিয়া নাছিলোঁ, বহুত দিনে হ'ল। এনে কিবা দেখোন মানে ভিডিঅ' দিয়া যোৱা নাছিল। আজি বোলো ভিডিঅ' এটা যাওঁ, গতিকে বেলেগ আৰু কণ্টেণ্ট নহয়, কথা পতা আপোনালোকৰ সেই আৰু ভিডিঅ' এটা দিছিলোঁ। এই চুলিকেইডাল একদম খাটা কৰি কাটিছিলোঁ নহয়, এবাৰ এই খাটা হৈ থকা কাৰণে চুলিকেইডাল খাটা হৈ থকা কাৰণে ভিডিঅ' দিছিলোঁ। এতিয়া বাৰু চুলি আহে দিলে বাৰু অলপ নহয় বাৰু দীঘল হ'লে, গতিকে 2 মাহে হ'ব ভিডিঅ' চাগে দিয়া নাই। সেইখিনি মই দাড়িডাল অকণমান দীঘল কৰিছোঁ, মানে যিহেতু আৰু চুলি নাই, গতিকে এইবাৰ আৰু দাড়ি অকণমান দীঘল কৰিছোঁ। দাড়ি সেই গাছ চাছ শুকাই গ'লে, এই গাছ চাছ পাত চাত পোৱা নামতে ভিডিঅ' দিছিলোঁ, টাইমে হৈ গ'ল। এনেকৈ দুৰ্গা পূজা পাৰ হ'ল, এতিয়া ৰাসৰ বতৰ, ৰাস চলিছে ৰাস। গতিকে কালি পূৰ্ণিমা গ'ল, ৰাস পূৰ্ণিমা গ'ল কালি পৰহি, মানে কি দুটা যেতিয়া বসছে চাগে, গতিকে পূৰ্ণিমা দুদিন বুলি গৈছিল। সেনেকৈ ৰাস পূৰ্ণিমা গুচি গ'ল, ৰাস ষ্টাৰ্ট হৈ গ'ল, মানে আৰু পুৰা আৰু আনন্দ ক'ত ৰাস মাজুলী পিনে নলবাৰী পলাকবাৰী বা মাজুলীটো আৰু বেষ্টে অসমৰ ভিতৰত। গতিকে এতিয়া ৰাসৰ বতৰ, ৰাসৰ লগে লগে হ'লে এতিয়া বৰ্তমান আঘোণৰ মাহ, গতিকে কাতি আঘোণত একদম মানে আৰু কি মানে ধান কাটা চান কাটা বতৰ। এতিয়া আৰু মানে কি ধান কাটিটো মানে প্ৰায় চেষ্টা কৰিছে ধান, কিন্তু ধান আছেও বহুত বেছি কিনে আমাৰ প্ৰায় ধান শেষে হৈছে। আৰু ইয়াৰ লগে লগে এই নখাওটো গুচি গ'ল, যিটো নখা উৎসৱ গুচি গ'ল, মানে উৎসৱৰ পূৰা বতাৰ ভৰপূৰ বতাৰ, মানে উৎসৱ মানে সেই যে বিশ্বকৰ্মাৰ পৰা ষ্টাৰ্ট হৈ কিনে এতিয়া পূৰা আৰু পূজাই পূৰা গুচি গ'ল। এতিয়া ৰাস চলি আছে, মানে অসমখন মানে কি আৰু এক কথাত ক'ব গ'লে মানে উৎসৱৰে মানে হেৰি আৰু পূৰা মানে পূৰ্ণভূমি বুলি ক'ব পাৰি। আৰু এই গেছত হাঁচা কাটি নহ'লে আৰু মই আহিছোঁ মানে গৰুকেইটাৰ পৰা লাইট দি যাওঁ, আৰু আপোনালোকৰ লগত কথা পাতোঁ। ভিডিঅ'টোতে বেলেগ যি নকৰোঁ, গতিকে এইখিনিয়ে মানে কি হয়, বেলেগ আৰু বস্তু হয়তো খবৰ ট্ৰাই কৰা নাই, বাট সেই আৰু অলপ কথা পাতোঁ। কেনে আছে আপোনালোকে, ৰাস চাস ক'ত চাব, পুজা ভাল লাগিল নে, মানে ইত্যাদি বহুত কিবা কানি আৰু এই নাৰাৰ মাজে মাজে। গতিকে আপোনালোকে নাৰাৰ মাজে মাজে ঘূৰিবচোন, ভাল লাগে। আগতে আমি নাৰা কাটিছিলোঁ ধুনীয়াকৈ, আৰু নাৰা কাটি কিনে নাৰা চাৰা কাটিছিলোঁ। আজি কিবা নাৰা চাৰা কটা নাযায়, এতিয়াও চাগে অকণ নাৰা কাটিব লাগিব, যেতিয়া ভেলা বন পতা যেতিয়া আহি আছে আকৌ উৎসৱটো। গতিকে এতিয়া আঘোণৰ পিছত আৰু ইয়াতে লগে লগে মানে কি হয়, এতিয়া আৰু গমেই পাইছে ৰাস শেষ হোৱাৰ পিছত পিকনিকৰ বতৰ আহিব, পিকনিক চিকনিকটো পূৰা চলিবই। আৰু মানে আৰু কি আৰু পিকনিকৰ পিছত আৰু বা পিকনিকৰ সেইখিনি সময় এতিয়া আমাৰ পুহৰ মাহ, ভেলা চালা বনাৰ মাহ, মানে আৰু কি মাঘৰ বিহুৰ কাৰণে চবতছে ডাঙৰ আয়োজন চলি যাব। মানে আৰু বিহুৰ পিছত আৰু মাঘত বিয়া ছিজন, মানে চাৰা অসম মানে কি হয়, চাৰা বছৰ এই উৎসৱ মুখৰে হৈ থাকে। গতিকে আৰু অসমত জন্ম হোৱা মানুহখিনি ভাগ্যৱান বুলি ভাবোঁ, কাৰণ কিয় ধুনীয়া এটা ভাল মানে কি হয়, মানে কি এনজয়ফুল জেগাত থাকিব হয়তো। গতিকে আৰু হয় নহয়, আপোনালোকে কমেণ্ট কৰি জনাব মোৰ কথাখিনি হয় নহয়। মানে অসমত সেইকাৰণে কি হয়, অসমৰ মানুহবিলাক মই ভাবোঁ আৰু অসমৰ মানুহৰ নিচিনা পৃথিৱীত ধনী মানুহ নাই। কাৰণ পৃথিৱীৰ মানুহগিলাই এনেকুৱা, পৃথিৱীৰ থাকে বেছি প্ৰায়ভাগ দেশ বা জেগাবোৰত কি হয়, এনেকুৱা ডাঙৰ মানে এনেকুৱা উৎসৱেই নাই, য'ত নেকি মানুহে উৎসৱৰ নামতে এনি টাইম পইচা খৰচ কৰি থাকিব লগা হয়। কিন্তু আমাৰ অসমত এনি টাইম উৎসৱৰ নামত মানুহ যিখিনি কাম কৰে, তাৰ পইচা খৰচ কৰিয়ে থাকিব লাগিব, বা খৰচটো কৰিব লাগিব, আৰু তাৰ লগত যিখিনি কাম সেইখিনিও কৰি যাব লাগিব। এতিয়া কাতি মাহে নামগিলাও চলি আছে, গতিকে তাতো কালেকশ্যন, মানে বিহুৰ কালেকশ্যন মানুহ মানে কি হয়, নিজেতো কৰি থাকে নাই বস্তু, কোনে দিব। গতিকে এই যে পইচা মখা কৰে যে আপুনি এনেকৈতো ঠিকে চলা। গতিকে আমাৰ মানুহ যদিও বোলে ইকনমিলি বহুত ধনী নহয়, কিন্তু বহুত যথেষ্ট ধনী, কাৰণ এইবোৰৰ নামত যথেষ্ট টকা খৰচ হয়। নহ'লে আমাৰ বিল্ডিং চিল্ডিং বহুত ডাঙৰ থাকে মানুহবিলাকৰ, কিন্তু এইগিলা নামত বহুত টকা খৰচ কৰে না। মানে মানুহ কি হয়, ডাঙৰ ঘৰ লাগে নেকি, টকা লাগে, বিদেশী হোৱা নেকি, মানে এনেকৈ কি আনন্দটো লাগে ন। সেইকাৰণে মই ভাবোঁ অসমৰ নিচিনা ধনী এই দুনিয়াত হয়নে। কমেণ্ট কৰি জনাব। এইখিনি কথা পাতিলোঁ আজি, বৰ বিশেষ একো নাই বাৰু। বাই বাই, চি ইউ নেক্সট ভিডিঅ'।